এয়া বৰ্তমান মই টিহু চহৰৰ মাজমজিয়াত থকা ৰাজধানী জিমত আহিছোঁ আৰু ৰাজধানী জিমত আপোনালোকৰ সকলো মই মাল্টিপল জিমটো দেখাম আৰু বৰ্তমান মই সোমাই আহিছোঁ। এয়া দাদাসকলে জিম কৰি আছে আৰু লগতে মোৰ ছাৰ আছে। এইখন জিমত আগতে ময়ো আহিছিলোঁ, বৰ্তমান ছাৰ আছে। ছাৰ নমস্কাৰ। ভাল ছাৰ, খবৰ? আপোনাৰ এই জিমখন কিমান বছৰ হ'ল? 2001 আজি 2022 পালে। আৰু এইবাৰ এটা সুখবৰ, আৰু মহাৰাষ্ট্ৰ পুনেত আপোনাৰ অসমৰ ভিতৰত 6 নম্বৰ ষ্টেণ্ড কৰিব পাৰিছে এবাৰ ৰাজধানী জিমৰ পৰা। আৰু এয়া ৰূপম দাক মই দেখাম। ৰূপম দা ক'ত? ৰূপম দা এয়া চাওক, আমাৰ অসমৰ গৌৰৱ। প্ৰথম এয়া ৰূপম দা। ৰূপম দাই বৰ্তমান কৰি আছে। ৰূপম দা নমস্কাৰ। নমস্কাৰ। এয়া আমাৰ অসমৰ গৌৰৱ, পুনেত খেলি আহিছে এইবাৰ, অসমৰ 6 নম্বৰ স্থান পাইছে। কৈ দিয়াছোঁ তুমি কেনেকৈ পালা অলপ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম ৰয়। হয় মোৰ গুৰুৰ নাম হৈছে শ্ৰী হৰিতন বৰ্মন। হয় হয় মই যোনটো জিমত জিম কৰোঁ, হয় এই জিমটোৰ নাম হৈছে টিহু নিউ ৰাজধানী জিম। হয় লগতে মোৰ ঘৰ পাটাচাৰকুছি, চুপা দেউজৰাপাৰ। মই মিষ্টাৰ ইউনিভাৰ্ছত ভাগ ল'ব সক্ষম হৈছিলোঁ পুনে মহাৰাষ্ট্ৰত, বেলেবেৰী ষ্টেডিয়াম। আই এফ বি বি ফেডাৰেশ্যন মিষ্টাৰ ইউনিভাৰ্ছ। মই মোৰ কেটেগৰীত 18জন আছিলে, তাত মই 6 পজিশ্যন লাভ কৰিব সক্ষম হৈছোঁ। আৰু গোটেই জিমৰ ষ্টুডেণ্টবিলাখনেও মোক হেল্প কৰিছিল তেতিয়া। ঠিক আছে। আৰু এটা কথা, ৰূপম দা এগৰাকী মানে ফিজিকেল হেণ্ডিকেপ, আৰু চব ৰূপম দাই কি কৰি দেখাইছে এয়া মই ৰূপম দাক দেখাম। এয়া ৰূপম দাক ধৰি মই সেয়া কৰিছোঁ। ৰূপম দা এয়া চব ফিজিকেল হেণ্ডিকেপ, মানে ৰূপম দাই আমি প্লেইন মানুহে যিটো কাম কৰিব নোৱাৰোঁ, ৰূপম দা ফিজিকেল হেণ্ডিকেপ হৈও সেই কাম কৰি আমাক দেখুৱাইছে। এয়া ৰূপম দা, তোমাক বহুত ধন্যবাদ। ধন্যবাদ। তুমি এনেকুৱা এটা প্লেটফৰ্ম কেনেকৈ পালা? প্ৰথম মই তুমি কি কৰিছিলা? বহিলোঁ। ৰূপম দা ক'ব সকলো কথা। মানে প্ৰথম মই হয় জিমত খুবেই ইচ্ছা আছিল সৰুৰ পৰা হয় জিম কৰাৰ। মানে কি মই ভাবিছিলোঁ যে মোৰ ভৰি দুখনেদি ক'ত জিম মাৰিব পাৰিম। হয় মানসিকভাৱে অসুস্থ হ'লেও মানুহৰ জোৰত যিকোনো সম্ভৱ কৰিব পাৰি। ৰূপম দা আছে। ৰূপম দা যিটো তুমি মানে পুনেত কোচিং দেখিছিলা, মানে দেখুৱাইছিলা ৰাইজক, আৰু বৰ্তমান ইয়াতে আৰু আমাক দেখাই দিয়া ৰাজধানী জিমত। ঠিক আছে, ৰূপম দা দেখাব। চাই লওক। বঢ়িয়া বঢ়িয়া। পাইছে নেকি? পাইছে। ঠিক আছে। পিছত দিব। থেংক ইউ ৰূপম দা। ধন্যবাদ ৰূপম দা। আৰু আছে নেকি? চব ৰূপম দা। ধন্যবাদ ধন্যবাদ ৰূপম দা। ৰূপম দা, তোমাৰ যি শৰীৰটোখন অলপ মানে তোমাৰ অলপ প্ৰব্লেম হয় নেকি কেতিয়াবা চাইকেল চলাওঁতে বা গাড়ী চলাওঁতে প্ৰব্লেম হয় নেকি?
মানে কি খালি পিছত যদি খোজ কাঢ়োঁ খালী ভৰি তেতিয়া অলপ প্ৰব্লেম হৈছিল চবৰে হয় ঠিক হয় হয় এইটো তোমাৰ একদম জন্মগত নেকি নহয় মোৰ যেতিয়া এমাহ হৈছিলে জন্মিব তেতিয়া মোৰে গমে নাপাওঁ মোক কৈছে আৰু তেতিয়া মোক পুৰিছিলে মোৰ ঘৰত জুই লাগিছিলে মানে তেতিয়া জুই লগাৰ পিছত মোৰ 4.5 বছৰ ইয়াত মানে কি ইয়াত নাছিলে আৰু বহিব পৰা হোৱা নাছিলোঁ তাৰপিছত মোৰ মায়ে বহুতখিনিয়ে কষ্ট কৰিছে মোৰ কাৰণে মোক তেতিয়া ওলাৰ চেষ্টা মানে বহুত কৰিছে তেতিয়া মানে মোৰ ঘৰৰ কণ্ডিশ্যন মানে তাত ঠিক নহয় হয় মোৰ বহুত চিন্তা কৰিছোঁ আৰু মোৰ পাপা হাজিৰা কৰে দিন হাজিৰা কৰে হয় 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 দিন হাজিৰা কৰোঁ যে আজি যে মই এইখিনি নাম ঘূৰাই আনিব পাৰিছোঁ তাৰ কাৰণে বহুতখিনি হেপী ঠিক আছে ৰূপম দাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰূপম দা মানে আৰু জন্মগত নাছিল আৰু কিন্তু তেওঁ মানে পুৰিছিল ন পৰিছিলে পুৰাৰ কাৰণে এনেকুৱা হ'ল যা নহওক ভগৱানে তেওঁক চাইছে ৰাখে হৰি মাৰে কোনে হয় না ৰূপম দা হয় 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 আজি ৰূপম দাই আমাৰ অসমৰ গৌৰৱ অসমৰ সম্পদ ৰূপম দা তোমাক বহুত ধন্যবাদ অ'কে মই বৰ্তমান দেখাই আছোঁ ভিডিঅ'টো জিমবিলাক আপোনালোকে চাই থাকিব পজিং দেখাই দিম আৰু পজিং এটা দেখাব মোৰ লগত এটা দাদা আছে দাদা ট্ৰেইনাৰ হয় দাদা কিমান বছৰ হ'ল ইয়াতে থাকিব আপোনাৰ মোৰ 5-6 বছৰ বস্তুবিলাক এইটো কি নাম কৈ দিয়াছোঁ কি কাম কৰে এইটো ইয়াত মই ক্ৰছপুৰ মেমৰি বাইচন মেমৰি প্ৰেজেণ্ট বাইচন মেমৰি দুটা আছে এইটো মানে মাল্টিপুল যিমান চব বেছিনে আৰু ঠিক আছে মই দেখাই আছোঁ আপোনালোকক আৰু আপোনালোকে ছোৱালীও থাকে ন ছোৱালীও আহিব পাৰে আৰু আপোনালোকে আহিব ৰাজধানী জিম আমাৰ ডিষ্ট্ৰিক্টৰ টপ নলবাৰী ডিষ্ট্ৰিক্টৰ টপ ন আৰু ইয়াৰ পৰা আমাৰ বাহিৰত খেলি আহিছে এইবাৰতো আমাৰ ইউনিভাৰ্চিটি খেলিছে 6 নম্বৰ স্থান দখল কৰিব সক্ষম হৈছে ৰূপমে ঠিক আছে আৰু এটা দাদা আছে দাদা আপুনি কিমান দিন হ'ল ইয়াৰ পৰা মোৰ হ'ল আজি কেনেকুৱা লাগিছে আমাৰ ভাল লাগিছে ৰাজধানী জিমত ভাল লাগিছে ছাৰ ৰাজধানী জিমত এয়া আমাৰ ক'বদা ঠিক আছে বাৰু মই দেখালোঁ আপোনালোকক যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল আৰু আমাৰ 40 বছৰ হোৱাৰ লগে লগে কিছুমান আমাৰ ডায়েবেটিছে দেখা দিয়ে আমিতো ৰাতিপুৱা কৰিবৰ সময় নহয় গধূলি আহিব আৰু ইয়াতে আহিব সকলো আমাৰ টিহু চহৰৰ মাজমজিয়াতে আছে ছাৰ মই কৈ দিওঁ এয়া ছাৰ আমাৰ এইটো কি ছাৰ 4খনকৈ ডিজিটেল ট্ৰেডমিল আছে হয় হয় ফুল কমাৰ্চ এই এখন এইটো কি কাম ছাৰ এইটো ট্ৰেডমিল মাৰে দেখাওক ৰানিং ৰানিং কৰিব ন মই কৰিব পাৰিম না ছাৰ বৰ্তমান অলপ ৰানিং কৰোঁ বহুত ভাল লাগে মানে ফিল্ডতে কৰা যায় চাফা কৰি যাব নে হয় নেকি ছাৰ বৰ্তমান কৰি আছোঁ পঢ়া ছাৰ মজা লাগছে হে ঠিক আছে ছাৰ বন্ধ কৰি দিয়ক খুব ভাল লাগিল এই এটা আছে এইটো কি ছাৰ ক্ৰছ ট্ৰেইনাৰ এইটো অঁ দেখাই দিয়কচোন ছাৰ এইটো ছাৰ বাইচেপৰ কাম কৰে নেকি নাই চব ছাৰে মাৰি আছে গোটেই এইখিনি চল্ডাৰৰ কাম কৰিব লাগিব কাম হয়, কৰিব গোটেইখিনি কাম কৰিব এইটো চিটাপ এইটো চিটাপ চিটাপ এইখন ট্ৰেডমিল আছে চেম আৰু স্প্ৰিং বাইক চাইকেলিং এইখন চাইকেলিং ন চাইকেলিং এইখন ট্ৰেডমিল আছে এইখন এইখন ট্ৰেডমিল আছে এইখন এইখন আছে এইখন চেম ক্ৰছ ট্ৰেইনাৰ এখন ঠিক আছে ছাৰ এইখন আছে স্প্ৰিং বাইক এইখন এইটো আছে ভাইব্ৰেশ্যন হা এইটো ভাইব্ৰেশ্যন আছে ছাৰে মাৰিব চাই লওক এইটো ছাৰ কিহৰ কাম কৰে গোটেই ফেটটো লছ কৰে আচ্ছা চাই লওক এইটো ঠিক আছে বাৰু আমাৰ শোল্ডাৰ প্ৰেছ হয় এটা আছে এইটো আছে আমাৰ শোল্ডাৰ প্ৰেছ হয় নেকি সব মেচিনগুলো সব ইম্পর্টেন্ট আমার শোল্ডার প্রেস এইটো আছে লেগ এক্সটেনশন প্লাস লেগ কার্ল এইটো লেগ এক্সটেনশন দাম কিমান পৰে ছাৰ লেগ কার্ল এইটাতো মোটামুটি
1,40,000 মান হ'ব। অঁ এইটো আছে স্মিথ মেচিন, হয় হয় লেগৰো মাৰিব পাৰি, চেষ্ট মাৰিব পাৰি, বহুত এক্সাৰচাইজ আছে। এইটো আছে প্ৰেছাৰ কাপ, হয় হয় এইটো বাইচেপৰ কাৰণে বাইচেপ। এইটো আছে লেগ পুল ডাউন, হয় ছাৰ এইটো আছে বেক পেকটো আহে ন বেকৰ কাৰণে। এইটো আছে পেৰেলেল ডিস্ক, এইটো আছে পেক ফ্লাই, অঁ এইটো এইটো চল্ডাৰৰো কাম হয়, চেষ্টৰো কাম হয়। এইটো আছে লেগ কাৰ্ভ, এইটো লেগৰ। কিয় নেকি হ'ব